গাইজ স্বাগতম জনাইছো মোৰ চেনেল সংগীতাস ভ্লগলৈ। আজি সোমবাৰ, মই আজি ব্ৰতত আছিলোঁ শিৱৰ নামত আৰু তো 16টা সোমবাৰ সেইটো পালি আছোঁ। তো মই দিনত অকণমান ব্যস্ত আছিলোঁ, যাৰ বাবে মই ভিডিঅ' বনোৱা নহ'ল। আৰু ব্ৰতত থাকিলে এনেও মন নাযায় তেনেকৈ কি ভিডিঅ' কৰিম, সেইটোৰ কাৰণে এতিয়া ইভিনিং হৈছে, গধূলি চাকি দি ঘৰত এতিয়া মন্দিৰলৈ যাব ওলাইছোঁ। আমাৰ নলবাৰীতে থকা হৰি মন্দিৰলৈ যাব ওলাইছোঁ তাত। ঠিক আছে তেনেহ'লে মোৰ ভিডিঅ'টি চাই যাওক। এয়া হৰি মন্দিৰ পালোঁ আমি। এয়া হৰি মন্দিৰৰ শিৱ মন্দিৰটো পালোঁ আমি। ইয়াতে ভৰি ধুই চাকি দিম। नमस्तभ्यं विरूपाख्ये नमस्ते दिव्या चक्षुषे नमः पिनाकाष्टै वज्राष्टै नमः नमः त्रिशूलाष्टै नमः मानेश्वर नमः ज्ञान प्रदाय करुणामय सागर कर्पूर कुंडल जटाधार दरिद्र विपदहने ओम नमः शिवाय शांतकारणं सदा शिव शांतिरस्तु नमस्तु भगवान शिव ओम शांति ओम शांति ओम शांति ओम ऐसा कैसा। এইটো হনুমান মন্দিৰ হয়, পূজা চলি আছে, আৰতি দি আছে। এতিয়া আমি বিষ্ণু মন্দিৰত আহিছোঁ। ইয়াতে সেৱা লৈ অকণমান টাইম বহি ঘৰলৈ যাম। এনেকৈ আমি বিষ্ণু মন্দিৰৰ চাৰিওপিনে এনেকৈ ফুৰিব পাৰি, 3 পাক ঘূৰোঁ আমি। পাখি গাইজ, মন্দিৰৰ পৰা আহি পালোঁ। আজি বহুতে গৰম, যিখিনি পাৰিছোঁ মই মন্দিৰত ভিডিঅ' কৰিবলৈ সেইখিনি মই কৰিছোঁ। আজি বহুত সৰু ভিডিঅ' হৈছে,
তথাপিও যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক অশেষ ধন্যবাদ আশা কৰোঁ এই ভিডিঅ'টি আপোনালোকৰ ভাল লাগিব আৰু মোৰ ভিডিঅ'টি চোৱাৰ বাবে অশেষ ধন্যবাদ বাই বাই